हेलो गाइस, तो আমি এতিয়া আহি আছো এটা বহুত ধুনিয়া জায়গাত আমাৰ লোকেল এৰিয়া লোকেল জায়গা গোটেইখিনি আপোনালোকক দেখাম এইফালেদি আমি আহিছো ইতিমধ্যে আৰু এয়া আমি গৈ আছো এই তালৈকে বহুত ওপৰত উঠিব লাগিব ইয়াৰ পৰা ষ্টাৰ্ট হৈছে আপোনাৰ জংঘল গোটেই মানুহৰ ঘৰখিনি এৰি আহিলো আমি মানুহৰ ঘৰ যত আছে তো ऐसा गाइस खूब धुनिया प्लेस और आपनालोक ऊपर गई देखाई आसो सबतके धुनिया प्लेस तो देखिले गम पाबो बहुत बेसी धुनिया प्लेस तो बलकसन आगলৈকে যাও আৰু আগৰ মেইন জায়গাটোত আমি যোৱা নাই এতিয়ালৈকে হেতুলৈকে যাও বাপৰে কেনেকৈ উঠিম ৰে ऐसा गाइस কি সুন্দৰ ভিউ আপোনালোকে চালে গম পাব ডাঙৰ হিল আছে একচুয়ালি এটা তো তাত গৈ কিনে তো আৰু বেছিয়ে ধুনিয়া লাগে বলকচোন চাও তো গাইস চাওক এয়া ইমান সুন্দৰ জায়গা আপোনালোকে চাই গম পাব কিমান ধুনিয়া লাগে ऐसा हमार महापंडित আগবাঢ়িয়ে আছে ঐ ৰ মই যাই আছো ই মোক এৰি যাই আছে বাপৰে বাপৰে হেতু ৰাস্তা হৈ জানো এক সেকেন্ড তইচোন তলৰ ফালে গৈ আছ বুৰবক ইফালে নহয় ইফালে হয় ইফালে আ না এইটো হয় ৰাস্তা এয়া চাওক আমাৰ মহাপণ্ডিত আহিয়ে পোৱা নাই জলদি আৰু এইটো পাথৰ আছে এইটো পাথৰটো আমি উঠিম এতিয়া ৰাস্তাটো একচুয়ালি এইফালদি আছে তো এইফালদি গৈ আছো আমি আহি যোৱা
আপোনালোকক মই যিমান পাৰোঁ ভালকৈ দেখুৱাব ট্ৰাই কৰিয়ে আছোঁ যাতে ঠাইখিনি ভালকৈ দেখা পায় নিশ্চয় আপোনালোকে চাই ভাল পাব তো লাষ্ট আমি এইটো হিলত উঠিম তাৰ পৰা বহুত বেছি ধুনীয়াকৈ দেখা পায় গোটেইখিনি ঠাই অল গুৱাহাটী চাব পৰা যায় ইয়াৰ পৰা একচুৱেলি তো বলকচোন চাওঁ উঠি আছোঁ চাওক ইমান কষ্ট উঠি আছোঁ এয়া আৰু গাইজ ফাইনেলি আমি আহি পালোঁ এইটো আমাৰ চিক্ৰেট প্লেচ এয়া চাওক কি সুন্দৰ ঠাই অল গুৱাহাটী দেখা পাব আপোনালোকে সেয়া দেখুৱাব পাৰিছেনে নাই গম নাপাওঁ এইখন শৰাইঘাট ব্ৰিজ হয় আৰু এইখন ব্ৰহ্মপুত্ৰ নদী তো এয়া চাওক গাইজ এইটো একচুৱেলি এটা চিক্ৰেট প্লেচ হয় বহুতে গম নাপায় এইখন মঠঘৰীয়া পাহাৰ আৰু 2 নম্বৰ মঠঘৰীয়া পাহাৰ এইখন আমাৰ এইফালেদি এটা বহুত চিক্ৰেট ৰাস্তা আছে এইফালেদি উঠি আহি কিনে আমি এইফালে আহোঁ আৰু মাজে মাজে আহোঁ বহুত এনজয় কৰোঁ বহুত ভাল লাগে যিহেতু ইমান খুব ধুনীয়া ঠাই পিকনিক চিকনিকো খাব পাৰি পিকনিকৰ কাৰণেও ভাল এইটো চাওক এইটো বহুত ডাঙৰ শিল হয় ইয়াতে বহি আপুনি পিকনিক খাব পাৰে ইমান ডাঙৰ শিল এইফালে বহুত ধুনীয়া এটা ভিউ আহি আছে বৰ্তমান ছানছেট হ'ব এতিয়া খুব ধুনীয়া এটা ভিউ আহি আছে তো গাইজ ঘৰৰ কাষতে ইমান ধুনীয়া এটা সুন্দৰ ঠাই আছে তো ভাবিলোঁ আপোনালোকক দেখুৱাই দিওঁ এণ্ড গাইজ প্লিজ ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগে আৰু প্লিজ ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব